ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া আপোনালোকক মই কৈছিলোঁ বি জলকীয়া আচাৰ কিদৰে বনাম। এয়া বি জলকীয়া আনিছোঁ। এইটো আচলতে বি জলকীয়া নহয়, শ্যামপুৰি জলকীয়া হয়। বি জলকীয়া লগৰেই হয়। এইটো অলপ সৰু জাতৰ। জলকীয়াখিনি ভালদৰে মই চাফ কৰি ল'লোঁ। এতিয়া মই যিমান পাৰোঁ সৰু সৰুকৈ মানে কাটি গৈছোঁ। এতিয়া আজি কাটিছোঁ, কাইলৈ অলপমান মানে মই এইখিনি খুব বেছি মই আধা ঘণ্টামান কাইলৈ ৰ'দত দিম। ৰ'দত দিয়াৰ পিছত যেতিয়া আচাৰ বনাম তেতিয়া আপোনালোকক দেখাম। এয়া তেল ঢালিলোঁ। তেলখিনি এতিয়া ভালকৈ গৰম হ'ব লাগিব। ফুল ষ্টিমত তেলখিনি গৰম কৰি ল'লোঁ। এতিয়া মই ষ্টিমটো কমাই দিলোঁ। এতিয়া কম ষ্টিমত মই জলকীয়াখিনি এতিয়া ইয়াত ভাজি থাকিম। নাই পাঁচফোৰণ, নাই মেথি গুটি, নাই সৰিয়হ পিচি, এইবোৰ মই একো নিদিওঁ। খালি মই ইয়াত নিমখো নিদিওঁ। মই ইয়াত খালি মোক মানে ইয়াৰ কালাৰ, জলকীয়াৰ কালাৰ লাগে, জলকীয়াৰ চেণ্টটো ভাল থাকিব লাগে, জ্বলা হ'ব লাগে আৰু জলকীয়াৰ কালাৰটো ভাল থাকিব লাগে। এতিয়া মই কম ষ্টিমত জলকীয়াখিনি এতিয়া ফ্ৰাই কৰিম। অলপো নিমখ নিদিওঁ। এতিয়া কম ষ্টিমত গেছটো একদম কমাই লৈছোঁ। এতিয়া এইদৰে মই খুব বেছি 20 মিনিটমান ভাজিম। কাৰণ কালাৰটো মোৰ এনেকাই থাকিব লাগিব। আৰু তেলটো দিছোঁ, তাৰপিছত ইয়াত আৰু পিছত গৰম কৰি মই আকৌ তেল ঢালিম। মই গেছ বন্ধ কৰি দিলোঁ। জলকীয়াখিনি মোৰ হৈ গৈছে। এতিয়া জলকীয়াখিনি পূৰা ঠাণ্ডা হ'ব। ঠাণ্ডা হ'লে মই বটলত ভৰাম। এই জলকীয়াখিনি হৈ গৈছে, মই বটলত ভৰাব লৈছোঁ। চাওকচোন, মই আধা কেজি বি জলকীয়া আনিছিলোঁ। আৰু এটা কথা লক্ষ্য কৰিব, সদায় বি জলকীয়া ভৰাই মেলি এই মুখখন ভালকৈ মোহাৰি থ'ব, যেন মুখত নেলাগে। এইদৰে চাফাকৈ ৰাখিব, তেতিয়া জলকীয়াখিনি ভালে থাকিব। এতিয়া মই মোৰ আচাৰ হৈ গ'ল। আচাৰটো হৈ গৈছে, লগে লগে খাব পৰাই হৈ আছে। তেতিয়া কিন্তু মই ইয়াত আকৌ তেল গৰম কৰি আৰু ইয়াত মানে অলপমান এইডোখৰলৈকে মুখলৈকে তেল গৰম কৰি পিনে ৰাখি দিওঁ। ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰিব। তো আজিলৈ আহোঁ, পুনৰ আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। ধন্যবাদ।